নমস্কাৰ, মই আপোনালোকৰ মাজলৈ আৰু আজি নতুন ভিডিঅ' এটা আজি লৈ আহিছোঁ। ফুটবল কেকৰ ডেকোৰেশ্যন কেনেকৈ কৰে অলপ দেখুৱাব বিচাৰিছোঁ। এই হুইপ ক্ৰীম হয়, হুইপ কৰি ল'লোঁ, কৰি পেলাই কালাৰ জেল কালাৰ মিক্স কৰি ল'লোঁ, গ্ৰীণ জেল কালাৰ মিক্স কৰি ভালকৈ মিক্স কৰি ল'ব। ভালদৰে মিক্স কৰি দি দিব। নাইফখন সদায় ছাইডটো কৰোঁতে খাৰাকৈ ল'ব, খাৰাকৈ লৈ কৰিব, তেতিয়াহে মিহি হ'ব। মই যেনেধৰণে লগাইছোঁ তেনেধৰণে ক্ৰীম লগাব। এনেদৰে কৰি গৈ থাকিব, মিহি হৈ গৈ থাকিব। প্লিজ, মই নতুন নতুন ভিডিঅ' বনাইছোঁ, মোক অলপ হেল্প কৰি যাব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। ইমান ভালদৰে নাজানো, তথাপিতো অলপ চেষ্টা কৰিছোঁ। প্লিজ আপোনালোকে সহায় কৰিব। ভালধৰণে চাই যাব কেনেধৰণে কৰিছোঁ। নাইফখন ঘূৰাইছোঁ। মোৰ কেক বৰ্ডখন আজি অলপ সৰু হ'ল, বাকী ডাঙৰ ষ্টকত নাছিল, সেইকাৰণে সৰুখন দিব লগা হ'ল। আপোনালোকে ডাঙৰখনত দিব, অলপ বহল চাই, যাতে ছাইডৰ ডিজাইনটো দিবলৈ ভাল হয় আৰু দেখিবলৈ ভাল লাগে। যদি ছাইডবোৰ ফফৰা হৈ থাকে, তেতিয়া তাত আৰু অলপ ক্ৰীম লগাই পেলাই আকৌ মিহি কৰি যাব। মই স্ক্ৰেপাৰখন আপোনাৰ এক্সৰে লৈছোঁ, আপোনালোকে ল'ব পাৰিব, কিনাও পাব প্লাষ্টিকৰো। মই এখন বেছি সুবিধা পাওঁ কাৰণে এক্সৰে কাটি লৈছোঁ। বলটো ডিজাইনটোৰ ওপৰত আঁকি ল'লোঁ। আঁকি ল'ব, যিকোনো হেৰি কৰিলে ওপৰত আঁকি ল'ব, টুথপিক দি আঁকি ল'ব। এতিয়া সৰু একদম স্মল ষ্টাৰ নোজেল লৈ সৰুকৈ দি গৈছোঁ। একদম সৰু ষ্টাৰ নোজেল ল'ব, দিবলৈও সুবিধা হ'ব।
সৰু সাইজৰ ল'লে এনেধৰণে কৰি গৈ থাকিব। কেকলৈ যিকোনো প্ৰব্লেম হ'লে সুধিব পাৰিব, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই আপোনালোকক কমেণ্টত যিমানটো পাৰোঁ ৰিপ্লাই দিম, যিমানখিনি জানো মই আপোনালোকক শ্বেয়াৰ কৰিম। হোৱাইট কালাৰ লৈছোঁ প্ৰথমে। হোৱাইট কালাৰটো দি হৈ গ'ল, এতিয়া ব্লেক দিব। ব্লেকত হোৱাইট কালাৰ ব্লেক কালাৰ মিক্স কৰিও দিব পাৰিব, নহ'লে আপোনাৰ চকলেটটো দিব পাৰিব, ডাৰ্ক চকলেট গলাই পেলাই তেনেকৈও দিব পাৰিব। মই হোৱাইটত ব্লেক কালাৰ মিলাই পেলাই দিছোঁ। একেধৰণে দি যাব। মোক কম দামত বিচাৰিছিলে, সেইকাৰণে এইটো ডিজাইন দিলে। আৰু এইটো প্ৰায় ফুটবল হওক, যিকোনো দৰেমহন হওক, এইবোৰ ল'ৰা মানুহে বেছি পচন্দ কৰে। আপোনাৰ ল'ৰাৰ কাৰণে বেছি ভাল হয়, ফুটবল হওক। কমটি দামত বিচাৰিছিলে, সেইকাৰণে এইটো ডিজাইন দিয়া হ'ল।
এতিয়া গ্ৰাছ নজলে গ্ৰাছ দিব, মানে ঘাঁহ। ৰাউণ্ড ৰাউণ্ডকৈ দি যাব। মই কৈছিলোঁ যে অথনি বৰ্ডখন সৰু, সেয়ে দেখিছে নাই, ছাইডৰ ডিজাইনটো দিবলৈ দিগদাৰ হৈছে। উপায় নাই, মোৰ ডাঙৰ বৰ্ড নাই, গম নাপাওঁ।